নমস্কাৰ মই পূজা বৰাই আজি এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি মোৰ আলোচনাৰ বিষয় হৈছে অতি এটা জনপ্ৰিয় বিষয়, মানুহৰ মুখে মুখে চলি থকা বিষয়, সেইটো হৈছে নেটৱৰ্ক মাৰ্কেটিং। আজি মই আপোনালোকৰ মাজত ক'বলৈ আহিছো নেটৱৰ্ক মাৰ্কেটিংৰ গুৰুত্ব কিমান বা আমি নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিব লাগে। ইয়াৰ বিষয়ে মই কেইবাটাও পইণ্টত কম। তাৰ প্ৰথম পইণ্টটো হৈছে পেছিভ ইনকাম। এতিয়া কথা হ'ল পেছিভ ইনকামটো বহুতৰে চাগে কাৰণে এটা নতুন শব্দ বা বহুতে ইয়াৰ বিষয়ে আজি প্ৰথম শুনিছে। মই ক'ম আজি পেছিভ ইনকামনো কি আৰু পেছিভ ইনকাম আমি কেনেধৰণে পাব পাৰোঁ। আপুনি বা মই সকলোৱে সৰুতে পঢ়িছোঁ, ভইচটো পঢ়িছোৱে। ভইচ কেই প্ৰকাৰৰ হয়? আমাৰ দুই প্ৰকাৰৰ, এক্টিভ ভইচ আৰু পেছিভ ভইচ। তেনেধৰণে আমাৰ ইনকামো দুই প্ৰকাৰৰ, এটা হৈছে এক্টিভ ইনকাম, এটা হৈছে পেছিভ ইনকাম। এতিয়া এক্টিভ ইনকামনো কাক কয়? আমি য'ত ফিজিকেলি প্ৰেজেণ্ট থাকিলেহে বা ফিজিকেলি আমি ৱৰ্কিং কৰিলেহে আমাৰ হাতলৈ ইনকাম আহে, সেইটোকে কয় এক্টিভ ইনকাম। আপুনি যদি চাই 1 ঘণ্টাৰ যদি কাম কৰে 1 ঘণ্টাৰ পইচা আহে, এদিনৰ যদি কাম কৰে এদিনৰ পইচা আহে, আৰু যদি এমাহৰ কাম কৰে এমাহৰ পইচা আহে। কিন্তু আপুনি বা মই ভাবিছোনে বাৰু কেতিয়াবা এইটো কথা, য'ত নেকি আমাৰ বিভিন্ন অসুস্থতাৰ কাৰণে বা বিভিন্ন ধৰণৰ প্ৰব্লেমৰ কাৰণে যদি আমি সেই কৰ্মক্ষেত্ৰত ফিজিকেলি প্ৰেজেণ্ট থাকিব নোৱাৰোঁ, তেতিয়া আমাৰ হাতলৈ ইনকাম আহিব জানো? হয়তো আহিব পাৰে। কিমান দিনলৈ? 6 মাহৰ কাৰণে, 3 মাহৰ কাৰণে বা 3 সপ্তাহৰ কাৰণে। তাৰপিছত আমাৰ ঘৰখনৰ ভৱিষ্যত কি হ'ব বা আমি কেনেকৈ চলিম? সেইকাৰণে আমি পেছিভ ইনকাম কৰিব লাগে। এতিয়া কথা হ'ল পেছিভ ইনকামনো কি বা আমি ইয়াক কেনেধৰণে জেনেৰেট কৰিব পাৰোঁ। আপুনি যদি চাই পেছিভ ইনকাম হৈছে এইটোৱে ইনকাম য'ত নেকি আমি ফিজিকেলি প্ৰেজেণ্ট নাথাকিলেও আমাৰ ঘৰলৈ এটা ইনকাম আহি থাকে। উদাহৰণস্বৰূপে যদি আমি চাওঁ, মুকেশ আম্বানীৰ কথাকে কোৱা যাওক। আম্বানীয়ে কি কৰিলে? জিঅ' চিম কাৰ্ডৰ জৰিয়তে আমাৰ মাজত এটা জিঅ' চিম কাৰ্ডৰ কাষ্টমাৰৰ নেটৱৰ্ক ক্ৰিয়েট কৰিলে। তাৰ ফলত প্ৰতিটো আমাৰ জিঅ' ৰিচাৰ্জত তেওঁৰ ঘৰলৈ কিন্তু ইনকাম গৈ আছে। যে তেখেত থাকোকে বা নাথাকোকে তেখেতৰ ঘৰলৈ কিন্তু ইনকাম যোৱা কেতিয়াও বন্ধ নহয়। আমি যদি সৰুকেও আমাৰ ওচৰতে এটা উদাহৰণ চোৱা যায়, এই গেছ এজেঞ্চিৰ যোনবিলাক ডিষ্ট্ৰিবিউটৰ বা অ'নাৰ, তেখেতসকলে কি কৰিছে? তেখেতসকলে এটা LPG চিলিণ্ডাৰৰ কাষ্টমাৰৰ নেটৱৰ্ক ক্ৰিয়েট কৰিছে। আমি প্ৰতিটো মাহত আমি LPG চিলিণ্ডাৰ যেতিয়া কিনো তেখেতৰ ঘৰলৈ কিন্তু এটা ইনকাম গৈ থাকে। তেনেধৰণে আমিও এটা দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ কাষ্টমাৰৰ নেটৱৰ্ক ক্ৰিয়েট কৰোঁ, য'ত নেকি ইয়াৰ পৰা আমি এটা পেছিভ ইনকাম পাব পাৰোঁ। আমি থাকোৱে বা নাথাকোৱে কিন্তু আমাৰ ঘৰলৈ এই নেটৱৰ্কৰ জৰিয়তে এটা ইনকাম আহি গৈ থাকিব। এতিয়া 2 নম্বৰ পইণ্টটোলৈ। 2 নম্বৰ পইণ্টটো হৈছে টাইম কম্পাউণ্ডিং। আপোনাৰ বা মোৰ প্ৰত্যেকৰ কাৰণেতো এদিনত 24 ঘণ্টা। আপুনি যদি চাই টাইম ইজ ইকুৱেল টু মানি, আপুনি টাইম বঢ়াব পাৰিলেহে কিন্তু আপোনাৰ মানিও বাঢ়িব। এতিয়া কথা হ'ল তেনেকুৱা কিবা অপশ্যন আছে নেকি কেনেকৈ আমি টাইমটো বঢ়াব পাৰোঁ? এতিয়া উদাহৰণস্বৰূপে যদি আমি চাওঁ, ডক্টৰ এজনৰ কথাকে কোৱা যাওক। তেখেতে কি কৰে? তেখেতে চাকৰি কৰাৰ উপৰি গভৰ্ণমেণ্ট হস্পিটেলত প্ৰাইভেটলি তেখেতে চেম্বাৰত বহে তেওঁলোকৰ টাইমটো বঢ়াবৰ কাৰণে বা মানি বঢ়াবৰ কাৰণে। টিচাৰ এজনৰ কথাকে যদি কোৱা যাওক, তেখেতে স্কুলৰ উপৰিও কি কৰে? টিউচনছ লয়। তেখেতৰ টাইম বাঢ়িব তেতিয়া, আৰু তেতিয়া মানি বাঢ়িব। এতিয়া আপুনি বা মই সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে তেনেকুৱা কিবা অপশ্যন আছে নেকি যে টাইম বঢ়াব পৰা? মই কওঁ হয় আছে। নেটৱৰ্ক মাৰ্কেটিং প্লেটফৰ্মখনে আপোনাক এইটো সুবিধা দিব পাৰে, য'ত নেকি উদাহৰণস্বৰূপে আমি যদি ক'বলৈ যাওঁ, টাটাৰ কথাকে ধৰি লৈছোঁ। টাটাৰ কি আছে? অল অভাৰ ইণ্ডিয়াততো তেখেতৰ 1 লাখ ৱৰ্কাৰ আছে। সেই 1 লাখ ৱৰ্কাৰে যদি ডেইলি 8 ঘণ্টাকেও কাম কৰে, টাটাৰ কাৰণে কিন্তু এদিনত 8 লাখ ঘণ্টা, য'ত নেকি আপুনি বা মই 8-9 ঘণ্টাহে এদিনত কিন্তু কাম কৰি আছোঁ। এতিয়া কথা হ'ল তেখেতৰ হাতলৈ পইচা যাবনে বেছি? আমাৰ হাতলৈ আহিব। তেনেকৈ আমি যদি এটা কাষ্টমাৰৰ অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰোঁ, ধৰি লওক আপোনাৰ 1000 মানুহৰ এটা অৰ্গেনাইজেশ্যন আছে, প্ৰত্যেকে যদি 1 ঘণ্টাকেও কাম কৰে আপোনাৰ কিন্তু এদিনত 1000 ঘণ্টা হৈ আছে। তেনেকৈ যেনেকৈ টাইমটো বঢ়াব পাৰিব আপুনি, সিমানেই আপোনাৰ হাতলৈ টকা আহিব। এতিয়া আপুনি বা মই
এক্সট্ৰা ইনকামৰ প্ৰতি আগ্ৰহী হয়নে? অমিতাভ বচ্চন, কেটৰিনা কাইফ, ঐশ্বৰ্য ৰায় সকলোকে আমি চিনি পাওঁ। তেখেতৰ প্ৰধান কাম কি হ'ল? চিনেমা। তেওঁলোকে অভিনয় জগতত কাম কৰে। এতিয়া কথা হ'ল আমি অভিনয় জগততকৈ তেখেতত কিন্তু আমি এডভাৰটাইজমেণ্টতহে বেছিকৈ দেখা পাওঁ। এতিয়া কথা হ'ল কিয়? তেখেতসকলেও জানে যে তেখেতসকলকো এক্সট্ৰা ইনকামৰ প্ৰয়োজন আছে। গতিকে তেখেতসকলে এডভাৰটাইজমেণ্টৰ জৰিয়তে তেখেতসকলৰ এক্সট্ৰা ইনকাম জেনেৰেট কৰি আছে। আমিও যদি সেই এক্সট্ৰা ইনকাম পাব বিচাৰিছোঁ, মই ভাবোঁ নেটৱৰ্ক মাৰ্কেটিং প্লেটফৰ্মখনে আপোনাৰ কাৰণে বেষ্ট, য'ত নেকি আপোনাক এটা সুন্দৰ এক্সট্ৰা ইনকামৰ পথ দিব পাৰে। এতিয়া কথা হ'ল এই নেটৱৰ্ক মাৰ্কেটিং প্লেটফৰ্মখনৰ গভৰ্ণমেণ্টে ইয়াক লৈ কি কয়? আপুনি যদি চাই আমাৰ ডে বাই ডে জব কমি আহিছে, গতিকে গভৰ্ণমেণ্টেও ইয়াৰ ওপৰত এটা গুৰুত্ব দিছে। গভৰ্ণমেণ্টৰ এটা সমীক্ষা মতে, ফিকি আৰু KPMGৰ এটা সমীক্ষা মতে যদি চাই 2025 চনলৈ এই নেটৱৰ্ক মাৰ্কেটিং প্লেটফৰ্মখনে কিন্তু 65,000 crore টাৰ্ণ অভাৰ কৰিবলৈ গৈ আছে। আজিৰ দিনত কিন্তু আপুনি জানেনে এই নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনত টাৰ্ণ অভাৰ কিমান হৈ আছে? শেষত যদি আমি চাওঁ অকল 13,000 কোটি টকাহে ইয়াৰ ব্যৱসায় হৈ আছে। ইমানখিনি কথা জনাৰ পিছতো আজি নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনৰ লগত জড়িত নহওঁ বা ইয়াক গুৰুত্ব নিদিওঁ, তেতিয়া কিন্তু আপুনি বা মই সকলোৱে অনাগত দিনত আমাৰ পৰিয়ালক, আমাৰ ল'ৰা ছোৱালী সকলোকে কিন্তু প্ৰতিটো খোজতে, প্ৰতিটো ক্ষেত্ৰতে আমি নাকৈ যাব লাগিব। আৰু লাষ্টত মই এটা কথা ক'ব বিচাৰিছোঁ যে যিসকলে নেকি মোৰ আজি চেনেলটো প্ৰথম চাইছে বা মোৰ চেনেললৈ নতুনকৈ আহিছে, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যেন, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে যেন। থেংক ইউ।